Hello students, welcome to Vidya Assam. ছাত্ৰ ছাত্ৰীসকল মই আজি এই ভিডিঅ'টোত লৈ আহিছো যোৱা বিগত বছৰ কেইটাত অহা মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চন সমূহৰ এটা কম্পাইলেশ্যন। এই ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া পৰীক্ষাত যথেষ্ট সহায় কৰিব বুলি মই ভাবিছো। ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল find the smallest number by which 1620 should be divided to get a perfect square number. মানে 1620 টো এটা perfect square number নহয়, ঠিক আছে, মানে পূৰ্ণ বৰ্গ সংখ্যা নহয়। ইয়াক আমি এটা সৰু সংখ্যাৰে হৰণ কৰিব লাগিব, ডিভাইড কৰিব লাগিব, তেতিয়াহে এই সংখ্যাটো কি বনিবগে, এটা পাৰফেক্ট স্কোয়াৰ মানে পূৰ্ণ বৰ্গ সংখ্যা হ'ব। ঠিক আছে, মই আকৌবাৰ কৈ দিছো 1620 নম্বৰটো আটাইতকৈ কি সৰু সংখ্যাৰে ডিভাইড কৰিবা যাতে ই এটা পাৰফেক্ট স্কোয়াৰ নম্বৰ হৈ যায়। তাৰ আগতে আমি কি কৰিব লাগিব, 1620 ক আমি মৌলিক উৎপাদকীকৰণ কৰিব লাগিব, মানে মৌলিক উৎপাদকত ইয়াক ভাঙিব লাগিব। 1620 মই ইয়াত প্ৰাইম ফেক্টৰাইজেশ্যনটো কৰিম। 1620 2 কাটিম, 2 8 গুণ 16, 2 গুণ 2 0 নামি আহিলে, আকৌ 2 ৰে কৰিম, 2 4 যা 8, চোৱা 1 ক ডিভাইড নাযায় ন, আমি 0 টোকো লগত ল'ব লাগিব, সেইকাৰণে তোমালোকে ইয়াত 0 টা লৈ ল'বা, তাৰপিছতহে দুইটা নম্বৰক ডিভাইড কৰিব পাৰিবা। 2 5 গুণ 10, 5 ৰে কাটিম, 5 8 যা 40, 5 গুণ 5, 3 কাট কৰিম, 3 ডিভাইড কৰিম, 3 2 যা 6, 3 7 যা 21, 3 9 যা 27, 3 3 যা 9। ঠিক আছে, মই 1620 ক লিখিব পাৰিম, আমি 2 কেটা পালো, দুটা পালো, ঠিক আছে, 3 দুটা পালো, দেখিছা নহয়, আকৌ 3 দুটা পালো, 5 কেটা পালো, এটা পালো। ঠিক আছে, ইয়াৰ অৰ্থ এইটো যে প্ৰত্যেকটো সংখ্যা পেয়াৰিঙত আছে। পেয়াৰিং মানে জোৰত আছে। 2 ওপৰতো পাৱাৰ 2 আহিছে, 3 ওপৰতো পাৱাৰ 2, 8 ওপৰতো পাৱাৰ 2, কিন্তু 5 ওপৰত পাৱাৰ 2 নাই অহা। সেইটো কাৰণেই 1620 টো এটা পাৰফেক্ট স্কোয়াৰ নম্বৰ নহয়, কাৰণ ইয়াত 5 ওপৰতো পাৱাৰ 2 আহিব লাগিছিলে। ঠিক আছে, 5 ওপৰত পাৱাৰ 2 অহা নাই, গতিকে আমি 5 টো এই গোটেইটোৰ পৰা কি কৰিব লাগিব, 5 টোক আমি আঁতৰাই দিব লাগিব। 5 টোক আঁতৰাবলৈ কাৰণে আমি কিহে ডিভাইড কৰিম, 5 ৰে ডিভাইড কৰি দিম। ঠিক আছে, গতিকে যিটো সংখ্যাৰ ওপৰতে পাৱাৰ 2 নাহে, মানে যিটো সংখ্যা পেয়াৰিঙত নাহে, যিটো সংখ্যাৰ ওপৰত ঘাতটো 2 নাহিব, বৰ্গ হৈ নাথাকিব, সেই সংখ্যাটোৰে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, নহলে বা ডিভাইড কৰিব লাগিব। এতিয়া আমাক ডিভাইড কৰাৰ কথা কৈছে, মানে গোটেই নাম্বাৰটোক, এই নাম্বাৰটো মানে এইটো নাম্বাৰ, আমি কিহেৰে ডিভাইড কৰি দিম, 5 ৰে কৰি দিম, তেতিয়া 5 টো কেনসেল হৈ যাব, বাকি নম্বৰ কেইটাৰ ওপৰত বৰ্গ আহিছে, মানে স্কোয়াৰ আহিছে, গতিকে ই কি হৈ যাব, পাৰফেক্ট স্কোয়াৰ হৈ যাব। ঠিক আছে, এটা নাম্বাৰ পাৰফেক্ট স্কোয়াৰ কেতিয়া হ'ব, যেতিয়া তাৰ প্ৰাইম ফেক্টৰ কেইটাৰ ওপৰত কি আহিব লাগিব, স্কোয়াৰ হ'ব লাগিব ন। ইয়াৰ এই গোটেই কেইটা প্ৰাইম ফেক্টৰ, এই তিনটাৰ ওপৰতে স্কোয়াৰ আহি গৈছে, কিন্তু 5 টোৰ ওপৰত স্কোয়াৰ নাই অহা। ঠিক আছে, 5 ওপৰতে স্কোয়াৰ আহিব লাগিছিলে, স্কোয়াৰ নাই অহা মানে ইয়াক আমি আঁতৰাই দিব লাগিব। এতিয়া 5 টো আঁতৰাবলৈ আমি কিহেৰে ডিভাইড কৰিম, 5 ৰে ডিভাইড কৰি দিম। বুজি পাইছা ন, গতিকে এই গোটেই নম্বৰটো কিহেৰে ডিভাইড কৰিব লাগিব, 5 ৰে, তেতিয়া আমি ইয়াক কি বনাব পাৰিম, পাৰফেক্ট স্কোয়াৰ বনাব পাৰিম। কেনেকৈ লিখিব লাইনটো, the smallest number by which 1620 should be multiplied multiplied নাই দিয়া, আজি ডিভাইডেড দিছে, এটা আমি ডিভাইডেড লিখিম, ডিভাইডেড to get a perfect square। কিমান, 5 হৈছে, অসমীয়াটো লিখি দিছো, 1620 আটাইতকৈ
সৰু সংখ্যা 5 এৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব। ঠিক আছে, কুৱেশ্যনটোলৈ আগবাঢ়িছো। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 96 আৰু 404 আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ব্যৱহাৰ কৰি পেলাই লসাগু কি উলিয়াব লাগে? আচ্ছা, লসাগু HCF উলিয়াব লাগে। ঠিক আছে, গসাও উলিয়াব লাগে ন। HCF ফাইন কৰিব লাগে 96 আৰু 404 প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ব্যৱহাৰ কৰি। তাৰপিছত হেন্স ফাইণ্ড দেয়াৰ LCM বাই ইউজিং দিছ HCF। তাৰপিছত সেই HCFটো ব্যৱহাৰ কৰি আমি কি উলিয়াব লাগিব? LCM উলিয়াব লাগিব। এই কুৱেশ্যনটো 2026ত আহিছিলে HSLCত। এনেকুৱা কুৱেশ্যনবোৰে আহিব পাৰে এবাৰ ইউনিট টেষ্টত। ঠিক আছে, মই আকৌ এবাৰ কৈ দিছো, 96 আৰু 404 গসাউ উলিয়াম উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰি। তাৰপিছত সেই গসাউটো ব্যৱহাৰ কৰি আমি লসাগুটো উলিয়াই লম। ঠিক আছে, ফাৰ্ষ্ট আমি HCFটো উলিয়াই লওঁ, তাৰপিছত আগলৈ যাম। 96 ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো কৰিম। 96ৰ কিহেৰে ডিভাইড কৰিম? 2 ৰে। 2 4 যা 8, 1 তালে যাব, 2 8 যা 16, 2 24 যা, 2 12 যা, 2 6 যা, আকৌ 2 3 যা। আমি কিমান পালো? 1 2 3 4 5 ন, 2 পাৱাৰ 5 পালো ইনটু 3 পালো। তাৰপিছত 404 উলিয়াম। 404 2 ৰে ডিভাইড কৰিম, 2 2 4, 0 নামি আহিলে 2 2 4, আকৌ 2 ৰে ডিভাইড কৰিম, 2 2 2, 0 নামি আহিলে 2 2 2। 101ক আৰু ডিভাইড নাযায়, কাৰণ 101টো কি হয়? এটা মৌলিক সংখ্যা হয়। হ'ব, বুজি পাইছা? 2 স্কোৱাৰ 2 দুটা পালো, সেইকাৰণে মই 2 স্কোৱাৰ লিখিম আৰু 101 লিখিম। হ'ব, এতিয়া চোৱা HCFক আমি অসমীয়াত কওঁ গসাউ। গসাউত সদায় কি কৰিব লাগিব? যিকেইটা সংখ্যা মিলি আছে, যিকেইটা সংখ্যা কমন আহিছে, সেই কমন নাম্বাৰ দুটাৰ সৰু পাৱাৰটো আমি ল'ম। ঠিক আছে, ইয়াত 2 পাৱাৰ 2 আছে, 2 পাৱাৰ 5 আছে, আমি সৰু পাৱাৰটো ল'ম। সৰু পাৱাৰ মানে 2 পাৱাৰ 2টো আমি ল'ম। ঠিক আছে, এই দুটা মিলি থকা দুটাৰ সৰু পাৱাৰটো আমি ল'ম। 2 পাৱাৰ 2 মানে 4। HCF আমি কিমান পাই গলো? 4 পাই গলো। এতিয়া এই HCFটো ব্যৱহাৰ কৰি আমি LCM উলিয়াব লাগিব। এটা ফৰ্মুলা আছে তোমালোকৰ বুকত, এই ফৰ্মুলাটো হ'ল যিকোনো দুটা নম্বৰৰ LCM আৰু সেই নম্বৰ দুটাৰ HCF দুইটা ইনটু কৰিলে আমি নম্বৰ দুটাৰ প্ৰডাক্টৰ লগত ইকুৱেল পাম। মানে ধৰি লোৱা, যদি মই নম্বৰ দুটা লওঁ A আৰু B, এতিয়া A আৰু B মই কি উলিয়ালো? LCM উলিয়ালো A আৰু B ৰ। ঠিক আছে, আৰু সিহঁতৰ মই HCFও উলিয়ালো A আৰু B ৰ। দুইটা ওলোৱাৰ পিছত HCF আৰু LCM টো ইনটু কৰি দিলো। ইনটু কৰাৰ পিছত আমি কাৰ লগত ইকুৱেল পাম? সেই নাম্বাৰ দুটাৰ ইনটুৰ লগত। এইটো ফৰ্মুলা। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এতিয়া লসাগুটো উলিয়াম, LCMটো উলিয়াম। ঠিক আছে, দুটা নাম্বাৰ যিকোনো নাম্বাৰ হ'ব পাৰে, এই নাম্বাৰ দুটা LCM, সেই নাম্বাৰ দুটা HCF ৰ মাল্টিপ্লাই ইকুৱেল হৈ যাব সেই নাম্বাৰ দুটাৰ ইনটুৰ লগত। আজি নাম্বাৰ দুটা আমাক 96 আৰু 404 দিছে। তো A মানে হ'ব 96, B মানে হ'ব 404। তো 96 আৰু 404ৰ LCM মানে লসাগু, 96 আৰু 404ৰ গসাউ মানে HCF ইনটু কৰিলে কাৰ লগত ইকুৱেল হ'ব? 96 আৰু 404ৰ লগত। ঠিক আছে, মই লিখিম সিন্স LCM, ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুইটাই LCM লিখিব পাৰিবা, কোনো প্ৰব্লেম নাই। কাৰ LCM? 96 আৰু 404ৰ ইনটু HCF কাৰ? 96 আৰু 404ৰ ইকুৱেল হ'ব কাৰ লগত? এই নাম্বাৰ দুটাৰ
প্ৰডাক্টৰ লগত 96 আৰু 404 প্ৰডাক্টৰ লগত ঠিক আছে আমি আগলৈ যাওঁ 96 আৰু 404 ACF টো আমি কিমান পালো 4 পালো ইয়াৰ ভ্যালু আমি নাজানো তেনেকৈ ৰাখিম LCM 96, 404 ইয়াৰ ভ্যালু আমি কিমান পালো 4 পালো ন equal to 96 into 404 ইয়াক ৰাখি দিম ইনটু হৈ আছে ডিভাইডত লৈ যাম ইফালে তো LCM 96 404 ইয়াক ইফালে লৈ যাম ওপৰত আহি যাব 96 into 404 divided by 4 তাৰ পিছত कैंसिल कर दिम 4 ए काट करिब 101 जा হয় তো LCM আমি পাই যাম 96 404 96 into 101 96 আৰু 101 ইনটু কৰি দিম 6 1 जा 6 0 जा 0 6 1 जा 6 9 1 जा 9 0 9 6969 মানে আমি आंसर পাই যামগে 9696 number 3 to সোয়া বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় এই কোয়েশ্চনটো 3 মার্কস আহিছিলে এটো বছৰতে আমাৰ কোয়েশ্চনটো কৈছে যে 3x cube minus x square minus 3x plus 1 এই পলিনোমিয়ালটোৰ মানে বহুপদটোৰ এটা শূন্য এটা 0 কিমান হয় -1 সৰি 1 তেতিয়াহলে বাকি কিটা শূন্য আমি উলিয়াব লাগে এটা কথা চোৱা স্টুডেন্ট এই যেটো বহুপদ এই পলিনোমিয়ালটো ডিগ্ৰী কিমান হয় 3 হয় ডিগ্ৰীটো 3 বুলি আমি কেনে গম পালো কাৰণ x ৰ ওপৰত থকা হাইয়েস্ট পাৱাৰটো 3 মানে ইয়াৰ ডিগ্ৰীটো 3 মাত্ৰাটো 3 আৰু মাত্ৰা যিমান হ'ব শূন্যও হিমানটাই থাকে মানে ইয়াৰ যি মাত্ৰা 3 আছে ন গতিকে ইয়াৰ শূন্য মানে 0 কেটা থাকিব তিনিটা থাকিব ঠিক আছে ডিগ্ৰীটো অসমীয়াত মাত্ৰা বুলি কয় হ'ব তো ডিগ্ৰীটো কিহৰ ওপৰত আচ্ছা কেটা 0 থাকিব কিহৰ ওপৰত নিৰ্ভৰ কৰিব ডিগ্ৰীটোৰ ওপৰত ডিগ্ৰী যিমান হ'ব 0 হিমান থাকিব ইয়াৰ ডিগ্ৰী 3 হোৱাৰ কাৰণে 0 তিনটা থাকিব এটা দি দিছে বাকি দুটা উলিয়াব লাগে আমি ঠিক আছে পলিনোমিয়ালটো মই px বুলি লিখিলম 3x cube minus x square minus 3x plus 1 আচ্ছা 1 to এটা তাৰ কি হয় 0 হয় আমাক x এটা 0 দি দিছে কিমান 1 দি দিছে আমি এক আগলে লৈ আনি পেলাই এটা উৎপাদক বনাই ল'ব লাগিব এটা ফ্যাক্টৰ প্লাস হৈ আছে -1 equal to 0 ঠিক আছে এতিয়া x - 1 টো এই পলিনোমিয়ালটো কি হয় এটা ফ্যাক্টৰ হয় হয়নে নাও therefore x - 1 is a factor of px মানে px হৈ যাব মানে x - 1 বহুপদটোৰ এটা উৎপাদক এটা শূন্য আমাক দি দিছিলে 1 সেই শূন্যটোৰ পৰা এটা আমি কি বনাই ললো উৎপাদক বনাই ললো এটা ফ্যাক্টৰ বনাই ললো এটা 0 দি দিছিলে তাৰ পৰা এটা ফ্যাক্টৰ বনাই ললো এতিয়া এই ফ্যাক্টৰটোৰে মই পলিনোমিয়ালটো কি কৰিম ডিভাইড কৰিম হৰণ কৰি ইয়াৰ পাছৰ ইয়াৰ লগৰ এটা ফ্যাক্টৰ থাকিব ন হয়নে এই ফ্যাক্টৰটো আমি উলিয়াম আৰু সেই ফ্যাক্টৰটো ডিগ্ৰী কিমান থাকিব লাগিব 2 থাকিব লাগিব আৰু সেই ফ্যাক্টৰটোক আমি সলভ কৰি দিম আমি পাছৰ দুটা 0 পাই যাম ঠিক আছে তো কিহে ডিভাইড কৰিম x - 1 ৰে ডিভাইড কৰিবলে তোমালোকে ক্লাস 9 ত শিকিছিলা 3x power 3 minus x square minus 3x plus 1 মই ৰুল কিটা অকমান কৈ দিম কেনেকৈ আমি কৰিব লাগে ইয়াত আহি যাব x - 1 সো তোমালোকে কি কৰিব লাগিব তোমালোকে প্ৰথমতে ইয়াৰ লগত মিলাবা ঠিক আছে আমি ডিভাইডটো কেনেকৈ কৰিম আমি কি কৰিব লাগিব আমি হাইয়েস্ট পাৱাৰ কিটাক আমি ক্যান্সেল কৰি গৈ থাকিম যেনেকৈ ইয়াত হাইয়েস্ট পাৱাৰটো 3 আছে x ৰ ওপৰত প্ৰথমতে আমি ইয়াক অতৰাম ইয়াক অমিট কৰিম x কিউব টো অতৰাৰ পিছত আমি x স্কয়াৰ টো অতৰাম
হল x স্কয়াৰক অতৰাই পেলাই আমি x ক অতৰাম এনেকে আমি এটা এটাকে কেনসেল কৰি কৰি গৈ থাকিব লাগিব গৈ 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 শেষত এনেকুৱা আমি ৰিমাইন্ডাৰ পামগে যিটো ৰিমাইন্ডাৰৰ ডিগ্ৰীটো মানে জিআৰ মাত্ৰাটো ইয়াতকে কি হৈ যাব সৰু হৈ যাব তেতিয়া আমি ডিভিজনটো ৰখাই দিম আৰু তাৰ পাছত মানে আৰু ডিভাইড নাযায় মই কৰি গলে তোমালোকে বুজিবা তথাপি ওপৰৰ পৰা মই কৈ দিছো অলপ তো আমাৰ মেইন এইমটো কি হ'ব আমি হাইয়েষ্ট পাৱাৰবোৰক এটা এটাকে কেনসেল কৰি কৰি গৈ থাকিম এতিয়া চোৱা ইয়াত x এটা আছে ন ইয়াত x তিনিটা আছে ওপৰত মই x পাৱাৰ 2 দিম আৰু 3ও আছে ইয়াত 3 নাই যিহেতু 1 আছে 1 ৰ লগত কিমান ইনটু কৰিলে 3 পাবা 3 হয়নে তো প্ৰথমতে আমি সেই নম্বৰটোৰে ইনটু কৰিম যিটো কৰিলে এইটোৱে বনে তেতিয়াহে কেনসেল যাব আকৌ সেম নম্বৰটো আহিলে এতিয়া x - 1 টোৰে 3x স্কয়াৰ কি কৰিম ইনটু কৰিম 3x স্কয়াৰ ইনটু x - 1 কিমান পাম এটো ইনটু কৰি দিয়া 3x কিউব মাইনাস 3x স্কয়াৰ আৰু 1 ক ইনটু কৰিলে 3x স্কয়াৰ এটো ইয়াত বহুৱাম ঠিক আছে আমি কি কৰিব লাগিব প্লাস কৰিবা নে মাইনাস কৰিবা সো কেনসেল হবৰ কাৰণে তো মাইনাস হ'ব লাগিব ন এটাত প্লাস থাকিব লাগিব এটাত মাইনাস থাকিব লাগিব তো আমি ইয়াত কি কৰিম মাইনাস কৰি দিম কেনসেল হবৰ কাৰণে মাইনাস কৰি দিলে যেহেতু ইয়াত প্লাস আছিল প্লাস থাকিলে আমি মাইনাস কৰিম ইয়াত আছিল প্লাস এটো মাইনাস তো কি হৈ যাব প্লাস হৈ যাব মাইনাস কৰিলে সাইন খিনি চেঞ্জ হৈ যাব তো এইখিনি কেনসেল হৈ গলগে ওপৰ পৰা কি থাকিলে ইয়াত 1 আছিল 1 1 + 3 1 ৰ আগত মাইনাস 3 আগত প্লাস তো প্লাসে মাইনাসে মাইনাস 3 পৰা 1 মাইনাস কৰি দিয়া 2 x স্কয়াৰ বাকি কিটা নমাই দিয়া 3x + 1 বুজি পাইছা ইয়াত প্লাস আহিব ডাঙৰ নম্বৰটোত প্লাস আছিল এতিয়া আগৰ নিচিনাকে তোমালোকে ইয়াক আকৌ ইয়াৰ লগত কম্পেয়াৰ কৰা প্লাস প্লাস ইয়াত কি আহিব প্লাস আহি যাব ইয়াত 2 আছে ইয়াত নাই 2 দি দিয়া আৰু x এ দুটা এটা x দি দিয়া হৈছে এটা 2x আৰু x - 1 ক ইনটু কৰি দিবা 2x * x 2x স্কয়াৰ minus 2x * 1 2x so 2x স্কয়াৰ minus 2x হল মাইনাস কৰি দিব লাগিব আকৌ মাইনাস কৰিলে তলৰ সাইনবোৰ চেঞ্জ হৈ যাব এইকিটা কেনসেল হৈ গল অথনি নিচিনাকে দেখিছা না সেই কেনসেলটোক আমি কৰি গৈ থাকিম ইয়াত চোৱা মাইনাস প্লাস মাইনাস 3 - 2 - 1 হৈ যাবগে x ওপৰৰ পৰা +1 নামি আহিব এতিয়া চোৱা মাইনাস আছে ইয়াত প্লাস আছে মাইনাস দি দিম 1 1 1 আহি যাব x দিব নালাগে মিলি আছে -1 ৰ লগত 1 কাক ইনটু কৰি দিম x - 1 ইনটু কৰা -1x মাইনাস মাইনাস প্লাস 1 তো -1x প্লাস 1 হয়নে মাইনাস থাকিলেও কি কৰিম মাইনাসে কৰিম মাইনাস কৰিলে প্লাস আহি যাব সাইনটো মাইনাস কৰিলে সাইনবোৰ চেঞ্জ হৈ যায় যে মাইনাস হৈ যাব দুইটা কেনসেল গুচি গল একত কিমান থাকিলে 0 ঠিক আছে গতিকে আমি লগৰৰ যেটো ফ্যাক্টৰ হেতু পাই গলো কিমান 3x স্কয়াৰ + 2x - 1 এটি ইয়াক আমি সলভ কৰি দিম পাছৰ 0 দুটা ওলাই যাব আমাৰ বুজি পাইছা নে ইয়াত লিখিম নাও division algorithm of polynomial বহুপদৰ বিভাজন কৰণ বিধি ন বহুপদৰ বিভাজন কলন বিধি মতে আমি কি লিখিব পাৰিম px = gx into qx plus rx এটো ডিভিজন অ্যালগরিদম হয় px তো তোমালোকে জানাই এটো লিখি দিবা 3x cube minus x square minus 3x plus 1
gx মানে যিহেৰে ডিভাইড কৰিছিলা x - 1 ইয়াকে ডিভাইড কৰিলে ইয়াকে যদি সলভ কৰি দিয়া তোমালোকে এটা 0 পাই যাবা 1 হয়নে আৰু আমি qx মানে এটো এই গুটেখিনি qx এটো হ'ব আমাৰ কাৰণে rx এটো হ'ব আমাৰ কাৰণে gx এটো হ'ব আমাৰ কাৰণে px এইখিনি জানাই তোমালোকে qx কিমান পালো 3x স্কয়ার plus 2x minus 1 plus 0 plus 0 লিখাৰ দৰকাৰ নাই মই এটা লিখিম x minus 1 3x square plus 2x minus 1 এটা বাকি দুটা 0 ৰ কাৰণে মই ইয়াক সলভ কৰি দিম ঠিক আছে 3x square plus 2x minus 1 ক ইয়াতে লিখিম লাইনটো for other two zeros বাকি অন্যৰ দুটাৰ বাবে 3x square plus 2x minus 1 equal to 0 কৰি দিবা ফ্যাক্টৰাইজেশন কৰি দিয়া 3 গুণ 3 3 এ 1 ক ইনটু কৰা কিমান পাবা 3 পাবাগে ন 3 পাবাগে নে ইয়াক ডিভাইড কৰি পেলাই আমি কি উলিয়াব লাগে 2 উলিয়াব লাগে আৰু মাইনাস কৰি পেলাই 2 উলিয়াব লাগিব 3 1 যা 3 আৰু 3 আৰু 1 মাইনাস কৰিলে 2 আহি যাব 3x square plus 3 minus 1 লিখিম x minus 1 equal to 0 3x square plus 3 into x 3x minus x minus 1 equal to 0 3x common ahi jabo x plus 1 minus 1 common x plus 1 equal to 0 either kori dia either acha aru eta step koribo lagibo x plus 1 common lolwa x plus 1 yat kiman thaki jabo 3x minus 1 equal to 0 either 3x plus x plus 1 equal to 0 or what ho jabo 3x minus 1 equal to 0 x ok rakhim 1 ifale jam minus 1 ya 3x to rakhim 1 ifale nim plus 1 ইয়াৰ পৰা x মই উলিয়াই দিম 1/3 তো zeros আমি কি কি পালো so zeros are zeros আমি কি কি পাই গলোগে আগৰ প্ৰায় 1 আছিলেই আমি -1 পালো আৰু 1/3 পালো হয়নে তো শূন্য কেটা হল এইখিনি মেগিটা হ'ব এবাৰ কোশ্চেন নম্বৰ 4 টো লাগ বাহিছো বহুত গুৰুত্বপূৰ্ণ কোশ্চেন হয় আমাক এটা বহুপদ দি দিছে পলিনোমিয়াল x³ - 5x² - 4x + k আৰু আমাক কৈ দিছে যে আলফা বিটা আৰু গামা এই বহুপদটোৰ তিনিটা 0 হয় বুলি আমাক কৈ দিছে শূন্য বুলি কৈ দিছে তেতিয়া হলে আমি এই কোশ্চেনখিনি আনসার দিব লাগে সো জায়গা অলপ কম থকা কাৰণে মই অসমীয়াত কোশ্চেনখিনি নিলিখিলো কিন্তু মই সলিউশন কৰোতে মই কথাখিনি কৈ দিম আমি প্ৰথমতে কি উলিয়াম আলফা প্লাস বিটা প্লাস আৰু আমি গামা উলিয়াম মানে এই তিনটা জিৰোৰ সামটো আমি উলিয়াম ঠিক আছে ওকে প্ৰথমতে মই পলিনোমিয়ালটো লিখি লওঁ আমাৰ পলিনোমিয়াল px কি দিছে x³ minus 5x square minus 4x plus k দি দিছে ইয়াৰ পৰা আমি a b c আৰু d গিটা উলিয়াই লওঁ a কিমান হ'ব আমাৰ 1 হ'ব b কিমান হ'ব -5 c হ'ব -4 আৰু d কিমান পাই যাম ইয়াৰ পৰা k পাই যাম a b c আৰু d প্ৰথমতে আমি উলিয়াম sum of the zeros alpha plus beta plus gamma মানে sum of the zeros হয় ন alpha plus
বিটা প্লাস গামা মানে শূন্য তিনিওটাৰ যোগফল ইয়াৰ ফৰ্মুলা কি আছিলে মাইনাস বি বাই এ মাইনাস বি ভ্যালু -4 এ ভ্যালু কিমান হয় 1 মাইনাস ইনটু মাইনাস প্লাস হৈ যাব ন অকল কি লিখিম 4/1 মানে আনসার হৈ যাব 4 আলফা প্লাস বিটা প্লাস গামা আমি 4 পাই গলো তাৰপিছত আমাক কৈ দিছে আলফা ইনটু বিটা ইনটু গামা আলফা ইনটু বিটা ইনটু গামা যদি 7 হয় তেতিয়া হলে আমি কে উলিয়াব লাগে মানে প্রোডাক্ট অফ দ্য জিরোস টু দি দিছে আমাক 7 শূন্য তিনিটাৰ গুণফলটো দি দিছে শূন্য তিনিটাৰ গুণফলটো 7 আমি কে উলিয়াব লাগে ইয়াত কৰিম আলফা ইনটু বিটা ইনটু গামা কিমান দিছে 7 শূন্য তিনিটাৰ গুণফলৰ ফৰ্মুলা মাইনাস ডি বাই এ হয় না ইকুয়াল টু 7 মনত ৰাখিবা মাইনাস ডি ভ্যালুটো কিমান হয় কে লিখি দিম এ ভ্যালুটো 1 ইকুয়াল টু 7 মাইনাস কে বাই 1 মানে অকল মাইনাস কে লিখি দিম ইকুয়াল টু 7 ইয়াৰ পৰা মই কে পাই যাম মাইনাস ডি ফালে দিম -7 এতিয়া আমি কে এর ভ্যালুটো কিমান পালো -7 গতিকে এই পলিনোমিয়েলটোত মানে বহুপদটোত কত গল এই বহুপদটোত আমি কে ভ্যালুটো -7 পাতি পেলাই আমাক চেক কৰিবলৈ কৈছে x = -2 তো তাৰ শূন্য হয় নহয় ঠিক আছে মানে x = -2 তো যদি আমি এই বহুপদটোত পাতি দিও তাৰ ভ্যালুটো 0 ওলাব নাই মানে x = -2 এই পলিনোমিয়েলটোৰ এটা শূন্য হ'ব যদিহে x ৰ ভ্যালু -2 ইয়াত মই যদি বহুৱাই দিও এই গোটেই পলিনোমিয়েলটোৰ ভ্যালুটো 0 ওলাই যায় ঠিক আছে আৰু ইয়াত আমাক k ভ্যালুটো কিমান পাতি দিবলৈ কৈছে -7 তেতিয়া হলে মই পলিনোমিয়েলটো আকৌ লিখো px x³ minus 5x square minus 4x plus কি আছিলে ন তো px এতিয়া প্ৰথমতে মই k ভ্যালুটো পাতি লম k ভ্যালুটো কিমান আছিলে -7 এতিয়া ইয়াত মই কিমান পাতিম x = -2 পাতিম x ৰ জাগাত -2 বহুৱাই দিয়া -2 কিউব 5 into -2 square 4 এইটো x আছিলে হা x ৰ ভ্যালু -2 -7 মাইনাস কিউব কৰিলে মাইনাস হ'ব 2 কিউব কিমান হ'ব 8 minus 5 into মাইনাসৰ স্কয়াৰ প্লাস 2 স্কয়াৰ 4 হৈ যাব মাইনাস into মাইনাস প্লাস 4 2 যা 8 minus 7 minus 8 5 4 যা 20 plus 8 ৰ পৰা 7 মাইনাস কৰিলে 1 হ'ব ন ঠিক আছে x³ minus 5x to square আছিলে হা x minus 4x okay এটো 4 হৈ গল 5 4 যা 20 plus 8 minus 7 okay minus minus কি প্লাস হয় 8 plus 20 minus 28 plus 1 আমি কিমান পামগে -27 পালোগে তো -27 পালো p = -2 কাৰণে গতিকে x = -2 to 0 হ'ব নেকি পলিনোমিয়েলটো নহব 0 উলিয়াব লাগিল হেতেন ঠিক আছে x = -2 px ৰ শূন্য নহয় লিখি দিবা ঠিক আছে x = -2 is not the 0 of the polynomial এবাৰ কোৱেশ্চন নম্বৰ 5 টোলে আহো আমাক কৈছে যে 2 10 30 by 1 plus 10 square 30 ভ্যালুটো উলিয়াব লাগে সো কেনেকৈ উলিয়াবা বহুত ইজি কোৱেশ্চন হয়তো 2 মাৰ্কৰ কাৰণে আহিছিলে এবাৰ 2 10 30 divide 1 plus 10 square 30 2 into 10 30 ভ্যালু কিমান হয় 1/√3 ন ডাইৰেক্ট লিখি দিবা বহুত সহজ কোৱেশ্চন তাৰপিছত 1 plus 10 30 টোক আমি লিখি লম 10 স্কয়াৰ আছে ন 10 30 লিখি লবা তাৰপিছত ওপৰত স্কয়াৰ লৈ যাবা তাৰপিছত চোৱা 2 to 1 ৰ লগত ইনটু হৈ যাব
2 by root 3 1 plus 1030 মানে 1 by root 3 লিখিম স্কয়াৰ হল তাৰ পিছত চোৱা ওপৰত আহিব 2 by root 3 1 plus 1 or square 1 root 3 square কিমান হৈ যাব এনেকে root 3 ওপৰটো square আহি যাব ন root 3 और square cancel হৈ যাব আমি পামগে 2 by root 3 1 or square 1 লিখি দিম আৰু root আৰু square cancel হৈ যাব 3 থাকি যাব এটা কি কৰিম তল ওপৰ পাৰ্টটো তেনেকৈ থাকিব 2 by root 3 তলত 3 LCM লৈ ল'ম তলত 3 LCM লৈ ল'বা এই 3 টো 1 ৰ লগত ইনটু কৰি দিবা 3 into 1 প্লাস আছে না প্লাস কৰি পেলাই 1 ৰ লগত সাম তাৰ পিছত ওপৰত যেটো পাৰ্ট আছে আৰু লিখি লও ইয়াত 2 by root 3 into এই ডিভাইড সাইনটা ইনটু কৰি দিবা ইয়াক উল্টাই দিবা ডিভাইড টো মই ইনটু কৰিম ইয়াক উল্টাই দিম 3 ওপৰত গুছি যাব 3 plus 1 4 তলত হয়নে তাৰ পিছত চোৱা 2 by root 3 লিখিলো into 3 টুক মই লিখি দিব পাৰো root 3 into root 3 পাৰো নে তলত 4 এটা root 3 cancel 2 1 ja 2 2 2 ja 4 আমি আনসার কিমান পালোগে ওপৰত পালো root 3 তলত 2 এটাই কারেক্ট আনসার